বাপা আমি যাইছো কত যাইছো পিকনিক আমি পিকনিক যাইছো গাইস আগদিন হাতী আইছে গাড়ীখন বেক কৰিব লগা হৈছে গাইস হাতী আহিছে দাউৰি দাউৰি सत श्री अकाल नमस्कार अस्सलाम वालेकुम स्वागतम जनाइছো আন এটা ভিডিঅ'লৈ কালি হাজোৰ আহি এতিয়া আজি ৰাতিপুৱা উঠিব লগা হ'ল সাৰ পৰা মানে মা জগালে ফেমিলি পিকনিক আছে 2 বছৰ পিছত ফেমিলি পিকনিক এটা যাম আপোনালোকে চাই থাকিব ক'ত যাম কি কৰিম দেখি থাকিব ফেমিলি বাকি আহি ৰেডি আছে সেইকাৰণে অলপ লাহে লাহে কৰিছো চাই থাকিব ভিডিঅ'টো কিমানখিনি কৰিব পাৰো তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং হাতুৰং হাতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান এটো আমার ফ্যামিলি পিকনিক এটা বাপা আছে সব আছে হ্যালো গাইস হ্যালো ওরে বাপা মাইরে গাইজ আহি আছিলো মানে সেইখন গাড়ী বহুত আগত গুচি আহিলে এতিয়া ৰৈ দিছো দীপৰ বিলত ইহঁতে ৰৈছিল মানে লগ দিলো ইয়াতে এই মাহী চাই আছে কিবা কবি মাহী এইটো মাহী সৰু মাহী আকৌ নকয় এইফালে আছে আসিফ এতিয়া যাওঁ ইয়াৰ পৰা এতিয়া ৰাণীলৈকে যাম ৰাণীত দেখাই আছো কেনেকুৱা কি চাই থাকিব কেইখন চুমুত আছে আমাৰ বাকী কেইজন মাহঁত তাতে আছে চব রাস্তা তো বন্ধ আছে গাইস গাড়ীখন ঘুরবা লাগা হল রাস্তা তো বন্ধ আছে এতে রাস্তা তো বন্ধ আছে গাড়ীখন ঘুরবা লাগা হল উকা কই কেনভাসত আকি বলে মন মনতে খজুৱা জীৱন ছবিখন উকা কই কেনভাসত আকি বলে মন মনতে খজুৱা জীৱন ছবিখন
এটা সব আহি গৈছে এটো টিকু আমাৰ এটো আমাৰ মাই সব আহি গৈছে এতে আমি এই যে আহি পালো কপিলি ইয়াতে ৰদিছো সব আমাৰ এই সব বাচ্চা বাচ্চা বেছি হাতত কণী আৰু কমলা খাম এতিয়া আৰম্ভণি গাইজ এতিয়া চাহ খাব বহি গলো এফালে পিঠা চিঠা ৰেডি চাহ ৰেডি এফালে চব ৰেডি মহা পাপা মাইনা এফালে পিকনিক খাব আহিছো চব ৰেডি এইফালে চাওক ভাগিনত এই মামা ডাঙৰ মামা মায়ে চাহ দি আছে মাহী চব আছে দিয়ক চাহটো খাই লওঁ চাহ পানী খাই ল'লোঁ লৈ কিনে এইফালে চব ব্যস্ত ফটো উঠাত ফেমিলিৰ গোটেইকেইজন মোৰ গোটেইকেইজন ফেমিলি মানে মোৰ গোটেই ফেমিলিটো অহা নাই বাৰু মোৰ সৰু মামা মাজু মামা মামীহঁত অহা নাই মোৰ ডাঙৰ মামা আৰু মামী আহিছে আৰু মাহী দুয়োটা আহিছে সৰু মাহী আৰু ডাঙৰ মাহী মহা এজন আহিছে বাকী কেইজনটো ভাই ভনী মোৰ চব মাহীহঁতৰ মামাহঁতৰ এই আৰু ফেমিলি পিকনিক আপোনালোকৰ যায় চাগে ভাল লাগে কিবা এটা আহিব লাগে বছৰত এবাৰ সময় দিব লাগে ফেমিলিৰ লগত এদিন বাৰু দেখাই আছোঁ আজিৰ ভিডিঅ'টো কিমানখিনি পাৰোঁ আগবঢ়াই নি কেনে চাম আমি অকলে আছিলোঁ এতিয়াৰ পৰা এতিয়া আৰু দুটা বাৰ্থডে আহিছে সেইটো বেয়া নালাগে বন্ধু কপিলি লোকেল ধাবা গেটখন ভাল বনাইছে কিন্তু কোনোবা খানা চানা নানিলে ইয়াতে খাব পাৰে আমি আকৌ খানা বনাই আনিছোঁ গাড়ী আমাৰ ৰাতিপুৱালৈ প্লেন হোৱা নাছিল ক'ত যাম কি ৰাতি মই সেইখন গাড়ী ঠিক কৰি থৈছে আমি চব ৰেডি খানা পিনা ৰেডি কৰি থৈছোঁ ক'ত যাম ঠিক হোৱা নাছিলে ৰাতিপুৱা আহোঁতে প্লেন কৰিছে যে ফাৰ্ষ্ট কপিলি যাম তাৰপৰা ঘৰৰ এতিয়াও প্লেন হোৱা নাই ক'ত যাম ইয়াৰ পৰা যাই আছোঁ কপিলিত আগৰ ফালে যাই আছোঁ মাহী আছিফ আগত গৈছে বাকী কেইজন বলক গাইছে এইটো নিজৰা চাব লগা বিশেষ তেনেকৈ একো নাই এইবোৰেই আৰু কিন্তু ফেমিলি লৈ আহিলে খানা খোৱাকৈ আহিলে হৈ যায় এইটো এফালে নিজৰা জিয়ানে পিছে পিছে জিয়ান বলো কি নাই কি বহুত দুষ্ট গাইছ মোৰ সৰু বাকী বোলে যাই কৰিলি ই বহুত দুষ্ট ই দেখা নাই দাউত টেকা কলাই আছে না প্লাই এক তিল রেস না यार গাইজ ওলাই দিলোঁ কপিলিৰ পৰা এতিয়া গৈ আছোঁ উকিয়াম চাইড উকিয়াম ফালে যাম যাই কেনে দেখাই আছোঁ উকিয়ামৰ পৰিৱেশ চাই থাকিব আপোনালোকে সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন বাপা আমি যাইছো ক'ত যাইছো পিকনিক আমি পিকনিক যাইছো গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ
যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান নেকি যাবলৈ বহুবাট এতিয়াও বাকী উজাগৰ এতিয়াও বহু নেকি যাবলৈ বহুবাট এতিয়াও বাকী গাইজ আহি পালোঁ কিয়াম আপোনালোকক ইয়াত পৰিস্থিতিটো দেখাইছোঁ বেক কেমেৰাৰে মানে কি চাউণ্ড বহুত গমেই পায় পিকনিক প্লেচ মানুহ হৈ আছে এইকেইদিন দেখাইছোঁ ৰ'ব পিছফালে কেনে লাগছে আহি ভাল লাগছে টিকুৰ কেনে লাগছে টিকুৰ আমাৰ ভালেই লাগছে আহি আশীৰ্বাদ ভাল লাগছে আৰু গাইজ এটা বস্তু ভাল আছে কিন্তু মুটলি 5 টকা 2 নম্বৰটো 10 টকা ইয়াতে উকিয়ামত সেইফালে মানুহ চব আহিয়ে ভাত ৰেডি কৰিলোঁ খাই কিনে ওলাই যাম আৰু ইয়াৰ পৰা চব ৰেডি ভাত লৈ খাব লৈছোঁ আৰু এতিয়া এয়া মাছ এয়া চিকেন দুয়োটাই মই ভাল নাপাওঁ খাই যি নহওক খাওঁ চবে ৰেডি খাই লোৱা আগতে গাইজ মানে এই সেইটো পাৰে যাব লাগিলে দুটা অপশ্যন আছে এই দলংখন এখন আৰু এটা হৈছে নাৰে আমি দলঙেৰে যাম এইফালে জলপৰি সেইটো এইফালে চাব লগা এইটোৱে আছিল বাকী এইজন মোৰ ডাঙৰ ভাগিনটো এইটো ই ঠাণ্ডা কিন্তু গাইছ বলক চাই থাকোঁ গাইজ ওলাই দিলোঁ কিয়ামৰ পৰা গধূলিয়ে হ'ল বাকী ৰিলছ বনোৱা নহ'ল কিয় নেটৱৰ্ক একোতেই নাই
নাই এয়াৰটেল নাই জিঅ' একোৰে নেটৱৰ্ক নাই সেইবাবে ৰিলছ বনাব নোৱাৰিলোঁ এতিয়া এবাৰ মানুহ চেঞ্জ হৈছে পিছফালে ডাঙৰ মাইকী আছে এবাৰ সৰু মাইকী চেঞ্জ হৈ গ'ল এতিয়া ঘৰলৈ যাই থাকোঁ গাইজ আগৰ দিন হাতী আহিছে গাড়ীখন বেক কৰিব লগা হৈছে তো হাতী আহিছে জংঘলীয়া হাতী তিনিটো নকলে গম পালি নে মোবাইলত নাই নেটৱৰ্ক হে বাবু কাৰে আছে নাংগে দে যো হে হেন্দা কবাত কুমে দিলে গাড়ী দে বাবু কা যো আই গাইজ হাতী আহিছে দাউৰি দাউৰি চলি পৰি গাড়ী কেনকা কত হুমলা আনদেও গানা বিতে আছে গাইজ ইয়াৰ পৰা হাতী চাব হাতী চাওক চাওক হাতী চাই আছে আমি বেলেগ ৰাস্তাৰে ঘুমাই দিলোঁ এইফালে এতিয়া গৈ আছোঁ এনেকৈ ঘৰ আহি পালোঁ 7:30 মান বজাত ভালে ভালে আহি পালোঁ বুলি ক'ব লাগিব কিয়নো মাজতে দেখিছিলে আহি থাকোঁতে এবাৰ বনৰীয়া হাতী এজাক আহি ৰাস্তাত আহি পাইছিলে মানে খেদি মানুহক খেদিবলৈ ধৰিছিল তেতিয়া মানুহবোৰে দৌৰিলে গাড়ীবোৰ পিছুৱাই আহিল আমাৰ দুখনে আগত আছিলে মানুহবোৰে ক'লে পিছুৱাই যোৱা তেনেকৈ পিছুৱাই আহি এই বেলেগ ৰাস্তা এটাৰে আহিলোঁ বহুত বেয়া ৰাস্তাটো বহুত বেয়া সেইপিনে গাড়ী নাযায় চাগে আমি সেইপিনে ঘূৰি ঘূৰি এনেকৈ আহিলোঁ আহি কেনে গুৱাহাটীত অলপ ৰৈ দিছিলোঁ চাহ পানী খাই কেনে সেইখিনি দেখুওৱা নাই বাৰু সেই তেনেকৈ আহিলোঁ 7:30 মান বজাত ঘৰ পালোঁ পোৱাৰ পিছত ইয়াত মামাহঁতক গোটেইকেইজনক বিদায় দিলোঁ মামা মাহীহঁতক বিদায় দি কেনে এতিয়া 9 বাজিল মই ভাত পানী খাই ৰেডি মানে ৰেষ্ট ল'ম ফটোজবোৰ ওলাবৰ কাৰণে মই পিচিটো অন কৰিছোঁ আজিৰ ফটোজবোৰ ওলাম ওলাই কেনে শুই যাম আৰু যিয়ে নহওক কিন্তু ভালে কুশলে গ'ল লগ পাম এটা নতুন ভিডিঅ'ৰ লগত তেতিয়ালৈ বাই বাই